Welcome to my YouTube channel Assamese tutorial. আজি এই ভিডিঅ'ত কম যে আপোনালোকে ফুল HD ভিডিঅ' কোৰ পৰা ডাউনলোড কৰিব আৰু কেনেকৈ আপোনাৰ কি কৰিব লাগিব এটা এপছ ইনষ্টল কৰিব লাগিব এপছটোৰ নাম হ'ল বাইটমেট এটো প্লে ষ্টৰত নাই এটো আপুনি হেৰি কৰিব যিকোনো ব্ৰাউজাৰত যাই কিনে বাইটমেট ডাউনলোডাৰ এপিকে বুলি সাৰ্চ কৰিব আহি যাব তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব মই এপছটো ওপেন কৰি আছো এটো এপছৰ আইকন আপুনি চাই লওক মই লিংকটো ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব মই এপছটো ওপেন কৰি আছো কৰাৰ নিচিনা ইয়াত কেইটামান এডভাৰটাইজ আহিব ওপৰত প্লিজ বুলি লিখা আছে ক্লিক কৰি দিয়ক ক্লিক কৰাৰ লগে লগে ডাইৰেক্ট হেতু এপছৰ হেৰি খুলি যাব পেজটো খুলি যাব চাক এনেকৈ এটা ইন্টাৰফেস আহিব আহাৰ পিছত চাক ইয়াত ইউটিউব বুলি লিখা আছে ফেসবুক বুলি লিখা আছে ডেইলি মোশন বুলি লিখা আছে ইনষ্টাগ্ৰাম আছে আৰু ইয়াত মোৰ আছে আৰু বহুত কেইটা আইকন আছে আপোনাৰ কি কৰিব লাগে যদি ভিডিঅ' ডাউনলোড কৰিব লাগে আপুনি ইউটিউবত যে লিখা আছে এটো ক্লিক কৰক ক্লিক কৰাৰ পাছত চাক এনেকৈ এটা ইন্টাৰফেস খুলি যাব আপুনি কি কৰিব ডাইৰেক্ট এই সাৰ্চৰ নিচিনা দেখা গৈছে ইয়াতে ক্লিক কৰক আপোনাৰ যদি ভিডিঅ' লাগে যিকোনো ভিডিঅ' ইয়াত সাৰ্চ কৰিব আহিব মই এটা এনেই লিখিছো নিউ হিন্দী সং বুলি লিখি আছো নিউ হিন্দী সং বুলি লিখিলো লিখাৰ পিছত চাগে বহুত কেইটা সং আহিছে নতুন সং আহিছে এতিয়া আপুনি কেনেকৈ ডাউনলোড কৰিব মই সোৱাকছেতেৰে এটো গান মই ক্লিক কৰিলো এতিয়া অফ কৰি দিলো অফ কৰি দিয়াৰ পিছত চাক ইয়াত এটা ডাউনলোডৰ নিচিনা হেৰি দেখা গৈ আছে ইয়াত ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আপুনি চাক ইয়াত বহুত কেইটা হেৰি আহিছে আপুনি কোনটো ডাউনলোড কৰিব ফুল এইচডি কৰিলে ওপৰটো ক্লিক কৰিব ইয়াত চাক এতিয়া মই ৰাইট চিনটো উঠাই দিছো তাৰ মানে ডাউনলোড নহয় ইয়াত ৰাইট চিনটো দিলে এতিয়া ডাউনলোড হ'ব যেটো আপোনাৰ লাগে তাত ক্লিক কৰিব ফুল এইচডি লাগিলে আপুনি ফুল এইচডি ক্লিক কৰি কিনে ইয়াত ডাউনলোড বুলি লিখা আছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াত এটা ডাউনলোডৰ নিচিনা দেখা গৈছে ইয়াত ক্লিক কৰিব এতিয়া চাক ইয়াত ডাউনলোড হৈ আছে মোৰ তাত বহুত ভাল এপছ এটো যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো তাত এটা ক্লিক কৰি দিব যাতে মই নতুন ভিডিঅ'বিলাক দিয়া আপুনি সোনকালে পাব সেইকাৰণে বেলৰ আইকনটো ক্লিক কৰি দিব প্লিজ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব ওকে বাই টেক কেয়াৰ জয় আই অসম